Hello and welcome everyone to BB Investment Evening Analysis. মই অনিৰ্বাণ দত্ত। আজি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান নতুন জোন। চ' ফাৰ্ষ্টলি আছে আদানী পৰ্টছ উইকলি ডিমাণ্ড জোন হয় এইটো অ'কে। তাৰ ৰেঞ্জ আছে চিম্পলি 1104.25ৰ পৰা 980.80 এটা জোন। এইটো ডিমাণ্ড জোনটা দেখি পাইছে আপোনালোকে। মাৰ্কেট ওপৰলৈ গৈ ইয়াত এটা ৰিয়েকশ্যন দিছে। চ' কেনেকৈ ধৰণে আকৌ ইয়াৰ পৰা পুল বেক কৰে আমি চাম তাকে। চ' আপোনালোকে ইয়াত প্লেনিং কৰিব পাৰে নিজৰ এণ্ট্ৰি জোনত যদি আকৌ এবাৰ আহে। জেনেৰেলি আমাৰ ৰিক্স ৰিৱাৰ্ড 1:2 থাকে। চ' ইয়াত চাবলগীয়া কথাটো হ'ল যে এতিয়া এই জোনৰ পৰা আকৌ ওপৰলৈ গৈ টাৰ্গেট হিট কৰিব নে তললৈ আহি এছ এল হিট কৰিব আমাৰ। চ' আপোনালোকে সদায় টপ লছ নিজৰ নিজৰ ৰাখিব যাতে এক্সেচিভ লছ নহয় অ'কে। ছেকেণ্ডলি আছে ৰেমকো চিমেন্টছৰ এটা মান্থলি জোন আছে। ইয়াত চাব পাৰিছে আপোনালোকে মান্থলি এটা ডিমাণ্ড জোন আছে 891.35ৰ পৰা 818ৰ ভিতৰত এটা জোন আছে ডিমাণ্ড জোন, আৰু এইটো আপোনাৰ 1 মান্থৰ এটা জোন হয়। চ' মাৰ্কেট যদি ইয়াত আহে, মাৰ্কেট যদি এই জোনত আহি ৰিয়েকশ্যন দিয়ে, আমি নিজৰ পজিশ্যন প্লেনিং কৰিব পাৰোঁ। চ' ষ্টপ লছ হয়নে আমাৰ টাৰ্গেট দিয়ে আমাক সেইটো আমি চাব লাগিব। চ' আপোনালোকৰ এগেইন কৈছোঁ ডিমাণ্ড জোনত পেণ্ডিং অৰ্ডাৰ্ছ থাকে যিটো কাৰণে আমি এক্সপেক্ট কৰোঁ যে মাৰ্কেট জোনৰ পৰা আকৌ এটা ৰিভাৰ্চেল দিয়ে বুলি। নেক্সট আছে আপোনাৰ হেভেলছ। ইয়াতো এটা মান্থলি জোন আছে। হেভেলছ ইণ্ডিয়া চবেই গম পায় হেভেলছে কি কৰে। যিমান এইবোৰ ঘৰৰ ইলেক্ট্ৰিকেল এপ্লায়েন্সেছ যেনে আপোনাৰ MCB হওক, ছুইচেছ হওক, ৱায়াৰ্ছ হওক, ইলেক্ট্ৰিকেল ৱায়াৰিঙৰ কাৰণে তেনেকুৱা প্ৰডাক্টছবোৰত হেভেলছে বনায়। চ' হেভেলছ কোম্পানীটোৰ আমি ষ্টকটো চাওঁতে এটা জোন আমি ইয়াতো মাৰ্ক কৰিছোঁ। চ' এইটো এটা মান্থলি জোন হয়। ইয়াৰ জোনৰ ৰেঞ্জ আছে 1589.45ৰ পৰা 1430 অ'কে। চ' এই জোনত অলৰেডি এটা ৰিয়েকশ্যন আমি সৰুকৈ দেখিব পোৱা গৈছে। চ' চান্সেছ আছে যে আকৌ এবাৰ ইয়াৰ পৰা ৰিয়েকশ্যন দিব। চ' আমি চাব লাগিব যে জোনটো ভাঙি যায়। চ' আমি চাব লাগিব যে ডিমাণ্ড জোনৰ ৰিয়েকশ্যন দি পেলাই মাৰ্কেট ওপৰলৈ যায় নে ডিমাণ্ড জোন ব্ৰেক কৰি মাৰ্কেট ডাউন যাব। অ'ভাৰঅল চাব গ'লে এইটো এটা আপ ট্ৰেণ্ডত আছে। আপোনালোকে যদি ট্ৰেণ্ড লাইন হিচাপত চায় এইটো এটা আপ ট্ৰেণ্ডত আছে, হায়াৰ ল'জ এণ্ড হায়াৰ হাইজ বনাই গৈ আছে। চ' আমি চাব লাগিব নিজৰ পজিশ্যন কেনেকৈ আমি এণ্ট্ৰি কৰিব পাৰোঁ। ডিমাণ্ড জোনৰ যিখিনি ৰুলছ থাকে সেই হিচাপত আমি যদি পজিশ্যন বনাব বিচাৰোঁ আমি বনাব পাৰোঁ। নেক্সট আছে আমাৰ হিৰ' মটৰকপ। ইয়াত আমাৰ দুটা ডেইলি জোনছ আছে অ'কে। দুইটা ডিমাণ্ড জোনছ হয় আপোনাৰ। ইয়াত আমি যদি চাওঁ ফাৰ্ষ্ট ৰেঞ্জটো আছে 4177.45ৰ পৰা 3953.80লৈকে। চ' এইটো ফাৰ্ষ্ট জোন হয়, আৰু ফাৰ্ষ্ট জোনত আমি মাৰ্কেট অলৰেডি নিয়াৰ জোন দেখিছোঁ। এবাৰ অলৰেডি এই জোনৰ ওচৰৰ পৰা চাওক, এই জোনটোত আহি এটা ৰিয়েকশ্যন দি ধুনীয়াকৈ ওপৰলৈ গৈছে। এই জোনটো যিহেতু এটা ডেইলি জোন হয়, চ' আপোনালোকে চাব পাৰে এই জোনটোৰ পৰা অলমষ্ট হাই লগাইছে আপোনাৰ 6241, তাৰপৰা ড্ৰপ আউট হৈ আকৌ জোনটোৰ ওচৰলৈ আহিছে। চ' এক্সপেক্টেড যে জোনটোৰ পৰা আকৌ ৰিয়েকশ্যন এটা দিব। নেক্সট ইয়াতে আৰু এটা জোন আছে ডিমাণ্ড জোন। ত' এইটো আছে আপোনালোকৰ ৰেঞ্জ এটা আছে ইয়াৰ 3418.35ৰ পৰা 3277.05ৰ এটা জোন। চ' যদি কেনেবাকৈ এই জোনটো ভাঙি আহে, ফাৰ্ষ্ট জোনটো যদি ভাঙি মাৰ্কেট আৰু ডাউন আহে, তো আমি এক্সপেক্ট কৰিম যে এই ছেকেণ্ড যোনটো জোন আছে তাৰপৰা এটা ৰিয়েকশ্যন হ'ব বুলি আশা ৰাখিছোঁ। নেক্সট আছে আপোনাৰ এক্সিছ বেংকৰ। ইয়াতো আপোনাৰ ডেইলি চাৰ্টত দুটা ডিমাণ্ড জোনছ আছে। ফাৰ্ষ্ট ডিমাণ্ড জোন আছে আপোনালোকৰ 1060.55ৰ পৰা 1046.30। আপোনালোকৰ ৰিস্ক ৰিৱাৰ্ড সদায় কেলকুলেট কৰি মেইনটেইন কৰিব যাতে আমাৰ কেপিটেলৰ এক্সেচিভ লছ কেতিয়াও নহয় অ'কে। আল্টিমেটলি আমি ট্ৰেডিঙত তেতিয়াই জিকিম যেতিয়া আমাৰ কেপিটেল লছ নহ'ব। চ' ছেকেণ্ড জোন এটা আছে, সেইটো ডিমাণ্ড জোন হয় ডেইলি টাইম ফ্ৰেমতে। তো ছেকেণ্ড জোন জাষ্ট নেক্সট টু দ্য ফাৰ্ষ্ট জোন আমাৰ 1036.30ৰ পৰা 996.00 এটা ৰেঞ্জত আমাৰ নেক্সট ডিমাণ্ড জোনটো আছে। চ' মাৰ্কেট যদি ফল কৰি ডাউন আহি পেলাই এই জোনটো ব্ৰেক কৰি ইয়ালৈ আহে, আমি ইয়াৰ পৰা এটা ৰিভাৰ্চেল এক্সপেক্ট কৰিম। চ' যদি ৰিভাৰ্চেল দিয়ে
আমি নিজৰ পজিশ্যন প্লেনিং কৰিব পাৰিম আমি চাম যে মাৰ্কেটে কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে চ' আপোনালোকে চাব পাৰে যে এই জোনছখিনি কেনেকৈ লাইভ মাৰ্কেটত একচুৱেলি কাম কৰে অ'কে চ' লাষ্টলি আপোনালোকলৈ আজি টেকনিকেল টাৰ্ম এটা লৈ আহিছোঁ সেই টেকনিকেল টাৰ্মটোৰ নাম হ'ল হেঙিং মেন অ'কে এইটো এটা কেণ্ডেলষ্টিক পেটাৰ্ণ হয় যোনটো আপোনাৰ এটা ট্ৰেণ্ডৰ ৰিভাৰ্চেল ডিনোট কৰে চ' আপোনালোকে ইয়াত চাব পাৰিছে এটা হেঙিং মেন পেটাৰ্ণ কেনেকুৱা হয় হেঙিং মেন পেটাৰ্ণ এটা আপোনাৰ এটা দীঘল উইক এটালে আপোনাৰ ৰিপ্ৰেজেণ্ট কৰিব উইক হৈ গ'ল যোনডাল কেণ্ডেলৰ এনেকুৱা এডাল দীঘল আঁচ এডাল থাকে ন সেইডাল হৈ গ'ল উইক আপোনাৰ বাকী যোনটো ৰেড গ্ৰীণ যিটো পাৰ্ট থাকে সেইটো হৈ গ'ল বডি হেঙিং মেনৰ পেটাৰ্ণটো জেনেৰেলি কি হয় এটা আপোনালোকৰ উইক থাকিব যোনডাল দীঘল উইক এডাল থাকিব আৰু তাৰ ওপৰ ফালে চাব আপোনাৰ সৰু এটা বডি থাকিব আইডাৰ গ্ৰীণ অৰ ৰেড চ' হেঙিং মেন জেনেৰেলি এটা এই ধৰণৰ কেণ্ডেল হয় এই ধৰণৰ ঠিক আছে ত' এইটো ৰেডো হ'ব পাৰে গ্ৰীণো হ'ব পাৰে আপোনালোকৰ ত' ইয়াৰ এক্সপ্লেনেশ্যনটো এনেকুৱা হয় যদি এখন মাৰ্কেট আপ ট্ৰেণ্ডত থাকে তেতিয়া যদি এটা হেঙিং মেন পেটাৰ্ণ যদি কেণ্ডেলষ্টিকে ফৰ্ম কৰে মষ্ট প্ৰবলি দেখা পাওঁ যে আমি মাৰ্কেটখন তাৰ পৰা ৰিভাৰ্চেল এটা লয় অ'কে চ' ৰিভাৰ্চেল ইন দ্য চেন্স আমি ইয়াত মাৰ্কেটখনত চাব পাৰোঁ চ' ইয়াত ধুনীয়া এটা আপ ট্ৰেণ্ডত আছিল তাৰ পৰা ইয়াত এটা হেঙিং মেন পেটাৰ্ণ আমি দেখিলোঁ তাৰপিছত চাওক এটা ডাউন ট্ৰেণ্ড ফ'ল' কৰিছে চ' আমি ইয়াক কি ক'ম এইটো মাৰ্কেট ৰিভাৰ্চেল হৈছে মাৰ্কেট ওপৰলৈ গৈ আছিলে পেটাৰ্ণটো ডেভেলপ হ'ল পেটাৰ্ণটো ডেভেলপ হোৱাৰ পিছত আমি মাৰ্কেটখন অলমষ্ট ইকুৱেলি ডাউনফল দেখিছোঁ তাৰ যিমানটো উঠিছিল আগত সিমানটো পৰি আহিছে চ' আমি ইয়াত ধুনীয়া ৰিভাৰ্চেল এটা দিছে বুলি ক'ব পাৰোঁ যেতিয়াই আপোনালোকে এনেকুৱা পেটাৰ্ণ এটা দেখিব এখন আপ ট্ৰেণ্ড মাৰ্কেটত তেতিয়া গম পাব যে এটা ৰিভাৰ্চেলৰ চান্সেছ থাকে অ'কে এনেধৰণৰ ভিডিঅ' যদি আপোনালোকে আৰু বিচাৰে চাবলৈ তো এই ভিডিঅ'ত এটা লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'ত আৰু কিবা আপডেটছ বিচাৰে কাইণ্ডলি আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰি দিব আমি চেষ্টা কৰিম আপোনালোকক সেই বস্তুখিনি আৰু ক্লিয়াৰকৈ বুজাবৰ কাৰণে চ' থেংক ইউ ফৰ টুডে এণ্ড হেভ এ নাইচ ডে